वेलकम बैक टू माय चैनल नतुन एटा भिडिओ हते स्वागतम जनाइছো আৰু আজি ভিডিওটো হৈছে সম্পূৰ্ণ বেলেগ আৰু বিশেষ হয় এই ভিডিওটো আজি আমাৰ হিষ্ট্ৰী ডিপাৰ্টমেন্টৰ সাৰৰ বিদায় হবা আৰু হেইভাবে ভাবিছো কিছুমান মুহূৰ্ত ভিডিও হিচাপে কৰি ৰাখো আৰু আপোনালোকৰ চাব ভিডিওটো আৰু কালি আমি কাম বন কৰিছিলো মই এতিয়া কলেজ গৈ পাই লওঁ হেখিনি ভিডিও ক্লিপ আপোনালোকে চাই লওক তাৰ পিছত মই একেবাৰে কলেজত গৈ আপোনালোকক লগ পাই আছো নাইকল চেৰি লৈছো আমি নাইকল লৈছে চেনি ঘিউ গাখীৰ তাৰ পিছত কুকাৰটো নতুন কুকাৰ ভাল কুকাৰ এনেকৈ জুইত পুৰি দিছে ইয়াতে কংকনা কুহিস্মিতা প্ৰিয়ংকা কৰবী মমতা আশা আকৌ পুনৰবাৰ কংকনা এয়া দেৱজানী বহি আছে আমন জীৱনকে পিঠাকেইটালৈ চাই চাই এয়া আমাৰ মীনাক্ষী মেইন কাৰিকৰ মেইন কাৰিকৰ হেৰি মিতালীহে হৈ আছে এয়া মিতালী পাঁচ চাইডটো দেখুওৱা গৈছে আগ চাইডটো অলপ দেৰিকৈ দেখুওৱা হ'ব এয়া জিন্তুমণি জেডিএছডি মহাবিদ্যালয়ৰ সন্মানীয় উপশিক্ষক মহোদয়া আজিৰ অনুষ্ঠানৰ বিদায় সম্বৰ্ধনাৰ প্ৰাৰ্থী আৰু তাই আশা কৰিছোঁ যে আপুনি সদায় আমাৰ লগত এনেকৈ জড়িত হৈ থাকিব বুলি ভৱিষ্যতে থেংক ইউ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ যথেষ্ট পৰিমাণে নিজক আগুৱাই নিবলৈ সক্ষম হৈছে শিক্ষকতাৰ কামতো নিজক ব্যস্ত ৰাখে ভাস্কৰ নহয় ভাস্কৰকো বহুত দিনৰ মনত পাইছোঁ জানে ভাস্কৰ এগৰাকী বিদায় অনুষ্ঠানটো ইমানতে শেষ হ'ল আৰু কিমানখিনি ভিডিও ক্লিপ ল'ব পাৰিলোঁ নাজানো যিহেতু কাম কৰি আছিলোঁ আমি সেইকাৰণে কিমানখিনি দেখুৱাব পাৰিছোঁ নাজানো গতিকে আপোনালোকে কমেণ্ট কৰিব কাৰণ মুহূৰ্তখিনি আচলতে ধৰি ৰাখিব চেষ্টা কৰিছোঁ ভিডিঅ' আকাৰে কমেণ্ট কৰিব কেনেকুৱা পালে আৰু কাৰোবাৰ পৰা ক্লিপ কেইটামান লৈ মই ইয়াতে এড কৰি দিছোঁ আৰু এতিয়া আমাৰ খানাটো খাবলৈ বাকী আছে খানাটো খোৱা সময়ত অলপ ভিডিঅ' কৰিম আৰু ভিডিঅ'টো শেষ কৰিম ইমানতে বেছি দীঘলীয়া কৰি নাথাকোঁ আৰু এতিয়া হেৰি পিঠা অলপ আছে মানে আমাৰ চাহৰ লগত যেহেতু পিঠা চিঠা খোৱা আছে সেইখিনি ভিডিঅ' কৰি থোৱা আছে মই দি দিছোঁ ইয়াতে আৰু সেয়াও দেখুৱাওঁগৈ তেহেঁতৰ আৰু আচলতে খুবেই বেয়া লাগিছে আচলতে ছাৰ গোপিকা ছাৰক বেছি সময় নাপালোঁ আচলতে কিন্তু যিমানখিনি সময় পালোঁ আচলতে ছাৰে খুব পঢ়াৰ শিক্ষাৰ লগতো মানে কিতাপৰ শিক্ষাৰ লগতে বাহিৰা শিক্ষাও বহুতখিনি দি থ'বলৈ নমস্কাৰ আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি কৰিছোঁ আৰু বাকীখিনি এওঁলোকে ক'ব যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আজি সঁচাকৈ বহুত ভাল লাগিলে আৰু আপোনালোকে চেনেলটো চাব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আগবাঢ়ি যোৱাত সহযোগিতা কৰিব ধন্যবাদ আমাৰ বুৰঞ্জী বিভাগৰ শ্ৰদ্ধাৰ গোপিকানন্দ শইকীয়া ছাৰৰ বিদায় বেলাৰ কিছু মুহূৰ্ত মই ভিডিঅ'টোৰ জৰিয়তে ৰাখিবলৈ চেষ্টা কৰিলোঁ যাতে আমি এইখিনি স্মৃতি হিচাপে আগলৈও চাই থাকিব পাৰোঁ আৰু ছাৰ সদায় ভালে থাকক বুৰঞ্জী বিভাগৰ প্ৰতিটো অনুষ্ঠানত যাতে আগলৈও ছাৰক আমি লগ পাই থাকোঁ ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ